দিগ্বিজয় নাথৰ কবিতাৰ শিৰোনাম প্ৰজ্ঞাৰ সাধনা। পাঠ উদয়ন নাথ। খিৰিকীখন আপোনা আপুনি মেল খাই গ'ল অযাচিতভাৱে। প্ৰাপ্তিৰ মলয়াজাক আজি মুকবধিৰ, ক্লান্তিৰ দাবাগ্নিত শুভ্ৰ জোনাকৰ পোহৰ চাকিৰো মুখ অন্দলোৱা ভাৱ। সাজ লাগোতেই গাঁতৰ পৰা ওলাই শৃগালৰ অট্টহাস্যৰ বিলাপ। কাউৰীজনীয়েও নিজৰ পোৱালি হেৰুৱাই ক্ৰন্দনৰ এজাউৰি। অমংগল ধ্বজাবাহী লক্ষণ বিশালত, ভীতিগ্ৰস্ত মন গহন নিৰ্জাৰ। প্ৰভাতী সুৰুজনীৰ অলক্ষিতে অন্ন জল সংগ্ৰহত নিমগ্ন তাই। মুখত হাঁহি খেতিৰ ফচল সচ্ছলতা। অমংগলীয়া ঢৌবোৰ আজি যেন আশাহত, প্ৰজ্ঞাৰ সাধনাইহে সমিধান দান দিলে নিৰ্যাক। কৰ্মস্পৃহা কৰ্মব্যস্ততাক, প্ৰজ্ঞাৰ সাধনাইহে সমিধান দান দিলে নিৰ্যাক। কৰ্মস্পৃহা কৰ্মব্যস্ততাক।